নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হীৰাবিত। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বিলাক চাই ভালে পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজি নতুন এটা ভিডিঅ' লৈ আমাৰ গাঁৱৰে এটা মন্দিৰৰ দেখাম আপোনালোকক। ককা এজনৰ ঘৰত যাম। ককা এজনে এতিয়া মোক চবখিনি কৈ দিব, তাৰপিছত আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া ককাক লগ ধৰোঁ। ককাই চবখিনি জানে। তো বলক ভিডিঅ'টো আৰম্ভ। মন্দিৰটোৰ বিষয়ে অলপ কৈ দিব। তো ককা অলপ কৈ দিয়ক মন্দিৰটোৰ বিষয়ে। হয়, মন্দিৰটো আমাৰ 1980 চনতে আগতে সাধাৰণ স্বৰূপত আছিল। তাৰপৰা যে একদিন মা দেৱী সপোন দেখুৱাৰ কাৰণে মন্দিৰটো মই নতুনকৈ খুজি বাগি কিবা কৰি অলপমান মা মনসাৰ হেৰিটো কৰি মানে 1980 চনতে আৰু এনেকৈ বনাই পেলাই এতিয়া নৈবেদ্য ধূপ বাতি আদি কৰি সহকাৰে অৰ্পণ কৰি আৰু মানুহ হৈ থাকে বাভাই। সেইটো কাৰণে মই অলপমান মন্দিৰটো বনাইছোঁ। টকা পইচাৰ অভাৱ অভিযোগত পৰা নাই। এটা নামঘৰ লাগিছিল, নামঘৰটো বনাবৰ ইচ্ছা আছিল। মণিকূটটো ভাল ভাৱত বনোৱাৰ কাৰণে ব্যৱস্থা এটা কৰিছিলোঁ, কিন্তু এটা মানুহে ভাবি দিলে দিম বুলি কৈ নিদিলে। গতিকে সেইকাৰণে বহুত আশাৰে গৈ বাট চাই আছোঁ। অসুবিধাত চলি আছোঁ। মাৰ চৰণতে অৰ্পণ কৰি বাবা আৰু মাৰ চৰণত 3টা মন্দিৰ আছে। এটা মা মনসাৰ, এটা শিৱৰ আছে বুঢ়াগোহাঁইৰ, আৰু বাংশী গোপাল, গৰুৰ পক্ষী, শালগ্ৰাম এইবিলাক বস্তু আছে। তেওঁৰ নামতে ৰাখি থৈ দিছোঁ। এনেকৈ মন্দিৰকেইটা অলপ আমি দেখাবলৈ চেষ্টা কৰিম। তো ককাই এতিয়া লৈ যাব 300 বছৰ পুৰণি গছ চাবলৈ। তো ককাৰ লগত এতিয়া বলক 300 বছৰ পুৰণি গছ চাবলৈ যাওঁ। তো বলক। এতিয়া গছডালৰ বিষয়ে অলপ ককাই কৈ দিব। আচ্ছা। তো কৈ দিয়ক ককা অলপ। আচ্ছা, আমাৰ গছডাল ৰোৱা আমি নিজে ক'ব নোৱাৰোঁ। এনে 300 বছৰৰ আগৰ গছ। আমাৰ পিতাহঁতৰ তাৰে পিতাকে ৰুইছিল। এই গছডাল বিয়া পাতি দিছিল। এটা এডাল আঠা আছে আৰু এডাল ঠোক গছ। ইয়াৰ লগত আমাৰ ৰাইজে লগ লাগি গোটেইখিনি বিয়া বাৰু পাতি দি ধুনীয়াকৈ দৰা কন্যা সজাইছিল আপোনাৰ। তাৰপৰা এইটো আমাৰ গদাধৰ মন্দিৰ, বিষ্ণু চতুৰ্ভুজ তেখেত আমাৰ গাঁৱৰ ৰাইজৰ মন্দিৰে। আমাৰ ৰাইজে গোটেইবিলাকে নৈবেদ্য শৰাই আগবঢ়ায় আৰু প্ৰমাণ আছে। আমাৰ এই মন্দিৰৰ শক্তি এটা আছে। যোনে যিটো কয় সেইটো হয়, ভুল নহয়। ইমান শক্তি আছে। গতিকে বিশেষ আৰু মই ক'ব নিবিচাৰোঁ। এই গছকেইডালৰ বয়স বহুত বছৰ, 300 বছৰৰ আগৰ গছ। আমি নিজে ৰোৱা গম নাপাওঁ। তাৰমানে এনেকুৱা মানে এটা চিন্তা কৰিলে আগত আছে আপোনাৰ মদন কামদেৱ, আৰু আমাৰ ইয়াতে গদাধৰ, মনসা, এনেকৈ আমাৰ বাংশী গোপাল, শালগ্ৰাম, গৰুৰ পক্ষী, ইভাগে মহাদেৱ, বহুসংখ্যী মন্দিৰ ইয়াতে তীৰ্থস্থান। গতিকে জানে, এইটো প্ৰত্যেকেই জানে শক্তি এটা আছে বুলি। আপোনালোক আহিব সময় পালে কেতিয়াবা, আহি যিটো কয় সেইটোৱে হ'ব। কাৰণ তেওঁৰ শক্তি এটা আছে। গদাধৰ পিতা আৰু মা মনসাৰ শক্তি অত্যব্য। গতিকে মহিমা বুজা বৰ্তান, যিটো কয় সেইটোৱে হ'ব, মানে ভুল নহয় আৰু এনেকুৱা শক্তিশালী। আমি বহুত প্ৰমাণ পাইছোঁ, আৰু আমাৰ এই অঞ্চলৰ মানুহেও প্ৰমাণ পাইছে, জানে
আমাৰ গদাধৰ আৰু মা মনসাৰ শক্তিটো চবেই জানে। যিটো কয় সেইটো হয়। অপুত্ৰৰ পুত্ৰ হয়। যদি টকা পইচা নাথাকে টকা পইচা কৰি দিয়ে, বা অসুবিধা হ'লে অসুবিধাটো দূৰ কৰি সুবিধাবাদী কৰে। এনেকুৱা সহায়িকা প্ৰভু কৰিব পাৰে, সেইখিনি ক্ষমতা আছে। আমাৰ হ'লে জানে ভাল চাৰিআলি আদি কৰি চব মানুহে আগডালা যিমান আছে অঞ্চলবাসী এইখিনি মানুহ আমাৰ চবেই জানে, প্ৰচাৰিত এই মন্দিৰৰ কথা। গতিকে গদাধৰ আৰু মা মনসা সকলো জানে যাম।